আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। 15টা বিষয়ৰ প্ৰতি হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ভৱিষ্যতবাণী। হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, যেতিয়া মোৰ উম্মতৰ ভিতৰত 15টা কাৰ্য অবাধে প্ৰকাশ পাব, তেতিয়া তেওঁলোকৰ ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ব। 1 নম্বৰ, যেতিয়া মানুহে খোদাৰ মালক নিজৰ সম্পত্তি বুলি ভাবিব। 2 নম্বৰ, আনৰ আমানতৰ বস্তুক নিজৰ বস্তু বুলি ভাবি খৰচ কৰিব। 3 নম্বৰ, জাকাতক কৰ বুলি ভাবি আদায় কৰিব। 4 নম্বৰ, স্বামীয়ে শৰীয়ত বিৰোধী কৰ্মবোৰত স্ত্ৰীৰ বাধ্যতা অৱলম্বন কৰিব। 5 নম্বৰ, নিজৰ মাতৃক কষ্ট দিব। 6 নম্বৰ, বন্ধু বান্ধৱক ঘনিষ্ঠ আত্মীয় বুলি ভাবিব। 7 নম্বৰ, নিজৰ পিতৃক পৰ বুলি ধাৰণা কৰি অন্যায় ব্যৱহাৰ কৰিব। 8 নম্বৰ, মছজিদত উচ্চস্বৰত চিঞৰ বাখৰ হ'ব। 9 নম্বৰ, সকলোতকৈ নিকৃষ্ট ব্যক্তি সমাজৰ নেতা হ'ব। 10 নম্বৰ, কোনো ব্যক্তিক তেওঁৰ অত্যাচাৰৰ ভয়ত সন্মান কৰা হ'ব। 11 নম্বৰ, মদ অধিক পৰিমাণে ব্যৱহাৰ হ'ব। 12 নম্বৰ, ৰেশমী কাপোৰ অবাধে পৰিধান কৰা হ'ব। 13 নম্বৰ, গান গোৱা মহিলা মানুহে লগত ৰাখিব অৰ্থাৎ নিযুক্তি দিব। 14 নম্বৰ, বাদ্যযন্ত্ৰ প্ৰচুৰ পৰিমাণে সংগ্ৰহ কৰা হ'ব। 15 নম্বৰ, পৰৱৰ্তী কালৰ লোকে পূৰ্বৱৰ্তী কালৰ লোকক নিন্দা কৰিব। সেই সময়ত তোমালোকে এই ধৰণৰ বিপদৰ অপেক্ষা কৰিবা যে ৰঙা বৰণৰ শিলাবৃষ্টি, মাটি বহি যোৱা, মানুহৰ আকৃতি বিকৃত হোৱা ইত্যাদি ঘটনা হ'ব আৰু অনেক বিপদ আপদ ঘনে ঘনে এনেকৈ ওপৰা উপৰিভাৱে আহিবলৈ ধৰিব, যেনেদৰে মণিৰ মালা ছিগি গ'লে তাৰ দানাবোৰ লগে লগে খহি পৰে।